क'क्राझार जिल्लानि गसाइगाव महकुमा सिंनि भावरागुरि घनापारा गामिनि कार्तिक दास आरो बिनि फंबाय हरकुमार दासनि 7 बिघा हानि हानानै दोननाय माइखौ सिनाय मोनै दुथां सुबुङा सावनानै गालाङो। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला भावरागुरि बिसिडिसिनि इउपिपिएलनि सोद्रोमा घनापारानि कार्तिक दास आरो बिनि फंबायनि फोथाराव हानानै दोननाय माइफोरखौ दिनै सोरांसि समनि 3 रिंगासो समाव दुथां सुबुङा सावनानै गालाङो। बे जाथायखौ खौरां मोननानै भावरागुरि पुलिस थानानि पुलिसनि हानजा आरो फायार ब्रिगेडनि हानजाया जाथायथिलियाव फैनानै अरखौ खोमोरनो हायोब्लाबो गासै माइफोरा खामनानै सेवहांगार जायो। बोसोरसेनि थाखाय न'खरनि जानायखौ बुथुमनो दैज्लांसे सम सान्दुं अखा नेवसिनानै आबाद मावबोनाय माइखौ हानानै न'आव लाबोनायनि सिगांनो दुथां सुबुङा सावनानै गालांनायाव बिदा फंबायनि मोननै न'खरा दा जोबोर जिंगायाव गोग्लैदों आरो दुखुथिया मोननै न'खरा बिटिसि सोरखारखौ अनसुंथाइ होनो खावलायदों। রাত 3টা বাজার আর কি বাড়িতে জুই লাগে ধানের পাল্লা বা খেতিতেও জুই লাগে সব ধান সব কিছু পুড়ে নষ্ট হয়ে যায়। কিমানখিনি ধান আছে? মোটামুটি 7 বিঘার মতো ধান আছে। কোনে এই কইছে একটু গম পাইছে? এরকম করছে। কতগুলো ধান হবে? মোটামুটি 70-80 মণ ধান হবে, পুরো সব নষ্ট হয়ে গেছে। আপনাদেরই ধান? আমার আমি এনে কি খাবো সেটাই তো ভাবছি। সরকার কাছে এটাই অনুরোধ করব, আমাদের কিছু দিয়ে যদি সহায় করে তাহলে আমরা পরিবারকে বাঁচাতে পারবো। আমার গাঁওখনৰ নাম ঘনাপাৰা, ভাৰাগুৰিৰ অন্তৰ্গত পৰে। ঘটনা হ'ল কালি ৰাতি আনুমানিক 3:30 বা 3 বজাত আমাৰ মানে ইয়াত ধানৰ পালা আছিল। এটা মানে 3.5 বিঘা 4 বিঘা মান জমিত ধান আছিল। সেই ধানখিনিত হঠাৎ কোনোবা দুৰ্বৃত্ত মানে অগ্নিসংযোগ কৰি দিয়ে। অগ্নিসংযোগ কৰি দিয়াৰ ফলত আমি যেতিয়া হাৰ পালোঁ, হাৰ পোৱাৰ পিছত মানে আহি চাওঁ মানে গোটেইখিনি পূৰা শেষ হ'ল। মানে 45-50 মণ ধান হ'ল হয়। সকলোবিলাক পৰি শেষ হৈছে, একদম সাৰখাৰ হৈ গৈছে সকলোখিনি কৰি। আমি যে খাম বাচ্চা কাচ্চা লৈ ল'ৰা ছোৱালী লৈ পেলাই একোটা ধানো নাই আমাৰ। আমি এতিয়া আৰু কি ক'ম, আমাৰ চিফ ছাৰৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিম যে আমাৰ গোটেই বছৰৰ যিখিনি আবাদ আছিল, মানে ধানৰ খেতি আছিলে, এইখিনি আমাৰ গোটেই বছৰৰ মানে খোৱাৰ মানে ধান আমি ঘৰত লওঁ, সেইখিনি মানে কোনো দুৰ্বৃত্ত মানে অগ্নিসংযোগ কৰি মানে শেষ কৰি দিলে। এতিয়া আমি ল'ৰা ছোৱালী বাচ্চা কাচ্চা লৈ কেনেকৈ খাম, যাতে মানে চিফ ছাৰে হওক বা যিকোনো ফালৰ পৰাই মানে বিভাগীয় কৰ্তৃপক্ষই যাতে উচিত তদন্ত কৰি কোনো এটা বিহিত ব্যৱস্থা কৰে। কিন্তু কি কৰিব ফায়াৰ ব্ৰিগেড আহি, তেতিয়াতো শেষে হৈ গ'ল। শেষ হোৱাৰ পিছত আহিছে। আপোনাৰ নামটো কি আছিল? আমাৰ নাম কাৰ্তিক চন্দ্ৰ দাস। আপুনি কি কৰে নে? আমি এনে খেতিয়ে কৰোঁ আৰু বিচিডিচিৰ মেম্বাৰ, ভাৰাগুৰি বিচিডিচিৰ মেম্বাৰ ইউপিপিএলৰ। আৰু আমাৰ কালি ৰাতি মোটামুটি 2:30-3টা মান বজাত কোনো দুৰ্বৃত্তই ধানখিনি আমি পথাৰৰ পৰা লৈ আহিছোঁ, ঘৰত জমা কৰি থৈছোঁ, সেই ধানৰ পুঁজিত জুই লগাই দিছে। আমি তাৰপিছত সাৰ পাই উঠিলোঁ, উঠি কোনোমতে অলপো বাচা নাই আৰু কি। তাৰপিছত ফায়াৰ ব্ৰিগেডত ফোন কৰিলে সিহঁতে আহিছিল, সিহঁতে অলপ চেষ্টা কৰিছে কিন্তু বচাব পৰা নাই। মোটামুটি 7 বিঘামান ধানৰ খেতি নষ্ট হৈছে এনেকৈ। আমি এতিয়া গোটেই বছৰ কি খাম, আমাৰ ল'ৰা ছোৱালী আছে। কিমান ধান হ'ব? ধান মোটামুটি 80-90 মণ হ'ব, ৰঞ্জিত ধান আছে। আমি চৰকাৰৰ ওচৰত এটা প্ৰাৰ্থনা জানো যে আমাক যেনে কিবা এটা সহায় কৰে, আমি নহ'লে কেনেকৈ চলিম ল'ৰা ছোৱালী লৈ। আমি কৃষি মানুহ, আমি এটি কৰি খাওঁ।